तक मेरे चैनल को सब्सक्राइब नहीं किया तो इस रेड कलर के बटन को दबा के सब्सक्राइब कीजिए और इस घंटे को बजा दीजिए फ्री में लेटेस्ट टेक्नोलॉजी वीडियोस सबसे पहले देखने के लिए। তো প্রথমে গম পোৱা নাছিলো আমি এইফালে দোকান আছে দোকানৰ তাতে মানে ফুৰিব আহিছো পুৱাৰ ভাগত মানে আহি পেলাই এনেকুৱা ঘটনা মানে শুনা পালো যে সাদিক হোসেন নামৰ ল'ৰাটোৱে বোলে এই নুৰালৰ ছোৱালীক এৰি কৰা বুলি মানে শুনা পালো। তাৰপিছত আমি কেইটামান মানুহ মানে দৌৰি আহিলো, আহি পেলাই দেখা পালো যে নাই মানে ইয়াত শুৱাইছে মানে শুৱাই পেলাই মানে এটা ল'ৰা জন্ম নিছে মানে আমি আগৰ পৰা নাজানো মানে যেতিয়া মানে হৈছে যেতিয়া দোকানত ফুৰিবলৈ আহি মানে শুনা পালো তেতিয়া আহি চাওঁ যে এনেকুৱা ঘটনা আৰু ব্যক্তিয়ে বোলে কৈছে মানে ছোৱালীজনে বোলে কৈছে সাদিক হোসেন মানে বেৰাঘাটা বুলি কয় ইয়াৰ নাম বোলে কৈছে এইটোকে আমি জানো। সাদিক এতিয়া আছে নেকি গাঁৱত? এইটো আমি ক'ব নোৱাৰো মানে ইয়াৰ ঘৰত আহিছো তাৰ পিছৰ পৰা ক'ত গেল কি এইটো আমি নাজানো। মেডিকেলত লৈ যোৱা বুলি গম পাওঁ। অৱস্থা কেনেকুৱা? অৱস্থা অলপ গুৰুতৰ হ'ব মানে কম বয়সী ছোৱালী যিজন ব্যক্তিৰ ওপৰত তেওঁলোকে যিজন সিহঁতৰ কোনোৱেই নাই দেখোন ঘৰত। আমি এতিয়া গম পালো ঘৰত কোনোৱেই নাই, কোনোবা ক'ত বা আছে। আৰক্ষীৰ তাতে ইহঁতে গোচৰ দিছে বুলি বাৰু শুনা পাওঁ। কোনোমতে দুবেলা দুমুঠি যোগাৰ কৰি পৰিয়ালক পোহপাল দি চলি আছিল যৌন নিৰ্যাতনৰ বলি হোৱা মুখবধিৰ নাবালিকাগৰাকীৰ পিতৃয়ে। কিন্তু ঘৰত মাজে সময়ে কোনো নথকাৰ সুযোগ লৈ ওচৰৰে সাদিক হোসেন নামৰ যুৱকজনে কেইবাদিনো যৌন নিৰ্যাতন চলাই দৈহিক সম্পৰ্ক স্থাপন কৰে। নাবালিকাগৰাকীৰ এদিনাখন হঠাতে পেট আৰু ভৰি ফুলি উঠাত চিকিৎসকৰ ওচৰলৈ লৈ যায় পিতৃ মাতৃ। চিকিৎসকে সোনোগ্ৰাফি কৰি মুখবধিৰ কিশোৰীগৰাকীক 8 মাহৰ অন্তঃসত্ত্বা বুলি নিশ্চিত কৰে। ইয়াক লৈ দুখীয়া পৰিয়ালটোৰ মাজত হাহাকাৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত ধুবুৰীৰ সদৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে নাবালিকাগৰাকীৰ পিতৃয়ে। কিন্তু আৰক্ষীয়ে লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা। এজাহাৰ দিয়া 2 সপ্তাহ পাৰ হৈ গ'ল, কিন্তু আৰক্ষীৰ ভূমিকা এতিয়াও নিষ্ক্ৰিয় হৈ আছে। ইফালে আজি পুৱাৰ ভাগত মুখবধিৰ নাবালিকাগৰাকী নিজ গৃহতে এটি মৃত পুত্ৰ সন্তানৰ জন্ম দি নিজে মুমূৰ্ষ হৈ পৰে। ইয়াৰ পিছতে ঘৰখনত লোকে লোকাৰণ্য হৈ পৰে। পিছতে স্থানীয় ৰাইজে কিশোৰীগৰাকীক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান কিশোৰীগৰাকী ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু লম্পট সাদিক বৰ্তমান পালাত।